নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ৰিয়ান পৰাগৰ বাবে ভাল খবৰ, অসম ক্ৰিকেট টিমৰ বাবে ভাল খবৰ। ৰিয়ান পৰাগক মাতি পঠিয়াইছে BCCI। হয়, সঠিক শুনিছে, BCCI ৰিয়ান পৰাগক তেওঁলোকে অনুষ্ঠিত কৰিবলগীয়া হাই পাৰফৰ্মেন্স মনিটৰিং কেম্পলৈ মাতি পঠিয়াইছে। এতিয়া হাই পাৰফৰ্মেন্স মনিটৰিং কেম্পনো কি? হাই পাৰফৰ্মেন্স মনিটৰিং কেম্প হ'ল এনেকুৱা এটা কেম্পৰ ব্যৱস্থা য'ত নেকি কেইদিনমানৰ কাৰণে BCCI উচ্চ প্ৰতিভাসম্পন্ন খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰে আৰু সেইসকল প্লেয়াৰ সাধাৰণতে IPLত ভাল পাৰফৰ্মেন্স দিয়া, ফাৰ্ষ্ট ক্লাছত ভাল পাৰফৰ্মেন্স দিয়া আৰু লগতে ইণ্ডিয়ান টিমৰ পৰা বাহিৰ হৈ থকা কিছুমান প্লেয়াৰকো তাত অন্তৰ্ভুক্ত কৰা হয়। গতিকে বৰ্তমান সময়ত সেই লিষ্টখনৰ ৰিয়ান পৰাগৰ নামো আহিছে। ৰিয়ান পৰাগকো BCCI মাতি পঠিয়াইছে তেনেকুৱা এটা প্ৰশিক্ষণৰ বাবে। গতিকে এইটো প্ৰশিক্ষণ দিবৰ বাবে BCCI কাক কাক মাতিছে সেই লিষ্টখন আমি এবাৰ চাই লওঁ আহক। গতিকে চাওক কোন কোন আছে। ঈশান কিষণ, শ্ৰেয়স আয়াৰ, এওঁলোক দুজনৰ সাধাৰণতে চেণ্ট্ৰেল কণ্টেক্ট কাটি থোৱা আছে, ইণ্ডিয়ান টিমৰ পৰা বাহিৰ হৈ আছে, এওঁলোককো মাতি পঠোৱা হৈছে। উমৰাণ মালিক আৰু ময়ংক যাদৱ দুয়োজন যিকেইজন সাধাৰণতে দ্ৰুতবেগী বলাৰ, তেওঁলোককো মাতি পঠিওৱা হৈছে। ময়ংক যাদৱক IPLৰ প্ৰদৰ্শনৰ ভিত্তিত মাতি পঠিয়াইছে। আভেশ খান আৰু মুছিৰ খান, আভেশ খান হ'ল বলাৰ আৰু মুছিৰ খানৰ কথা ক'বলৈ গ'লে সৰফৰাজ খান আপোনালোকে চিনি পায়, ভাৰতীয় টিমত কেইদিনমানৰ আগত চান্স পাইছিলে টেষ্ট ক্ৰিকেটত, আৰু সেই সৰফৰাজ খানৰ ভায়েকে হৈছে মুছিৰ খান, তেখেতকো ইয়ালৈ মতা হৈছে। আৰু ৰিয়ান পৰাগৰ নামটো আপোনালোকে তাত দেখিবলৈ পাইছে। অসমৰ ৰিয়ান পৰাগ IPLত 500 ৰানতকৈ ওপৰত কৰাৰ বাবে তেখেতক মাতি পঠিওৱা হৈছে। আশুতোষ শৰ্মা পাঞ্জাৱ কিংছৰ, তেখেতে ধামাকা দি আছিলে, তেখেতকো মাতি পঠিওৱা হৈছে। সাই সুদৰ্শনক মাতি পঠিওৱা হৈছে, জিটিৰ বাবে ভাল খেলিছিলে। দেন দেৱদত্ত পাডিকল তাত আপোনালোকে দেখিবলৈ পাব। ফৰ্মটো যিহেতু ভাল নহয় দেৱদত্ত পাডিকলৰ, তথাপিও তেখেতৰ প্লেয়াৰজন বেয়া নহয়, যদিও বা ফৰ্মটো বেয়া, তেখেতৰ ক্লাছ আছে, সেইটো কাৰণে তেখেতক মাতি পঠিওৱা হৈছে। সাই কিশোৰ, তেখেত এজন বলাৰ হয়, স্পিন বলাৰ হয়, তেখেতক মাতি পঠিওৱা হৈছে। আৰু লগতে পৃথ্বী শ্ব আপোনালোকে জানে যে একেবাৰে বৰবাদ হৈ গৈছে, কেৰিয়াৰ ইমান বেয়া ফৰ্ম হৈ আছে, গতিকে তেখেতকো ফৰ্মটো ভাল কৰিবৰ কাৰণে মাতি পঠোৱা হৈছে BCCI এই কেম্পটোলৈ। আৰু মেইন কথাটো হৈছে যে এইসকলক এনেই BCCI মাতি পঠিওৱা নাই, এওঁলোকক লৈ পেলাই তেওঁলোকে ফিউচাৰ প্লেনিং কৰিছে, এওঁলোকক লৈ পেলাই ফিউচাৰত খেলুৱাৰ তেওঁলোকে কথা পৰিকল্পনা কৰিছে, সেইবাবে তেওঁলোকক মাতি পঠিওৱা হৈছে। আৰু নিশ্চিতভাৱে এইসকল প্লেয়াৰৰ ভিতৰত প্ৰায়ভাগ খেলুৱৈয়ে ইণ্ডিয়ান টিমত চান্স পাবলৈ গৈ আছে, সেইটোতো সাধাৰণ কথা, কাৰণ এনেই প্ৰশিক্ষণ দিবলৈ মাতি নপঠিয়ায়। আমাৰ ভাল লাগিব যদিহে ৰিয়ান পৰাগে তাত গৈ পেলাই ভাল দেখুৱাব পাৰে, ভাল ফৰ্ম দেখুৱাব পাৰে আৰু কেম্পত ভালদৰে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে, যাৰ ফলত তেওঁ সাধাৰণতে ইণ্ডিয়ান টিমত সোনকালে স্থান লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। আমি তাকে আশা কৰিম। এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আমাৰ অসমৰ বহুত মানুহে এইটো কথা নাজানিব পাৰে, তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। নিউজতো ইমান অহা নাই, গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। আৰু নতুনকৈ আহিছে যদি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।